নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ এইয়া দেখিছে এইখন এখন ৰুটি আপোনালোকক অকণমান দেখাওঁ। ওচৰৰ দাদাজনে আমি খাম বুলি লৈ আহিলে। ৰুটিখন বনোৱা ষ্টাইলটো আকৌ বেলেগ। আমি আকৌ ৰুটি আটাটো সানি পেলাই বেলনাত বেলি পেলাই তাৰপিছত সেকিব লাগে, কিন্তু তেওঁলোকে আটাটো সানি মানে পানী দি সানি লয়, মানে গুলি লয়, মঠি নলয় আৰু বেলনাৰ দৰকাৰ নাই। আমালৈ বুলি লৈ আহিলে আৰু পূৰা একদম পাতল ৰুমাল ৰুটিৰ দৰে হৈছে। আমি ইয়াক চাহৰ লগত খাম। আমি মানে ঘৰত এই বৌজনী বনোৱা দেখোঁ, আমি আমালৈ বুলি লৈ আহিলে দাদাজনে। এয়া দেখিছেনে ইমান ধুনীয়া পাতল হৈছে, খাবলৈ আৰু ধুনীয়া। কেতিয়াবা ৰেচিপিটো দিম। আৰু এইকেইটা ধৰিব পাৰিছেনে, এইকেইটা হ'ল ভোল, শুকাই গ'ল। ভোলটো আমিতো কেঁচাতে খাওঁ, এইটো শুকাই গৈছে। ইয়াতে শুকাই যোৱাৰ পিছত গুটিও ওলায়, সেয়া ক'লা ক'লা। আৰু এইখিনি সিঁচি দিলে আকৌ ভোলৰ গছ হ'ব। কিয়নো মই এই ভোলকেইটা আপোনালোকক দেখাইছোঁ, আপোনালোকে চাগে ভাবিছে, কিন্তু এইকেইটা আগৰ দিনৰ মানুহে এইবোৰেই গা ধুৱে। আৰু আজিকালি বজাৰতো কিনিব পোৱা যায়, কিছুলোকে কিনি পেলাই গা ঘঁহিবলৈ এই জিমটো ব্যৱহাৰ কৰে। আমি কিনিয়ে আনো। আজি পালোঁ যেতিয়া এইকেইটা এৰুৱাই ল'ম, আৰু বাকলখিনি মানে ধুনীয়াকৈ সচচীয়াকৈ এৰুৱাই ল'ব লাগিব। ধুনীয়া হৈ আছে, শুকাই আছে। এৰুৱাবলৈ অকণমান কষ্ট হয়, তথাপিও এৰুৱাই আছোঁ মই। আৰু এইকেইটাদি গা ধুওঁ। আজিকালি সৰু ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় এনেকুৱা দি গা ধুৱে বুলি। আগৰ দিনত আমি এইবোৰে গা ধুওঁ। এইটো সৰু সৰু পিচ কৰিও ল'ব পাৰে। আমি এনেকৈ দীঘল কৰি ৰাখিছোঁ, পিছত দৰকাৰ হ'লে পিচ কৰি কাটি ল'ম। দেখিছেনে ইমান ধুনীয়া লাগিছে, আৰু গা ধুবলৈ ইমান ধুনীয়া কোমল হয় নহয়। আপোনালোকে কেতিয়াবা পালে লৈ আহিবচোন। এনেকৈ এইবোৰ দিয়ে চাবোন সানি গা ঘঁহিব, ইমান ধুনীয়া যে লাগিব নহয়, বহুত ছফ্ট হয়। মই ইয়াকে ব্যৱহাৰ কৰিম বুলি এইখিনি এৰুৱাই কৰি ল'লোঁ, আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহোঁ, বাই।